वेलकम टू माय अनदर ब्लॉग। सो कि खबर सकले आशा करूँ सकलो भाले आछे आरो मैं बहुत बेसि भाले आछो। आरो इतना देखिसे माने मैं ब्लॉगটো इतना सन्धिया पा स्टार्ट करिसो माने किय मैं इयालके कलेजते आसो। इतना केटा बाजिले 5टा आरो कलेजत आसो किय माने आमार कलेजत काइले अर्थात 23 डिसेम्बर और 24 डिसेम्बर आमार कलेजत होइसे महाराजर जयंती माने प्लेटिनाम जुबली। गतिके यार कारण मैं भिडिओ एतिया स्टार्ट करिलो। भाविছোঁ যে আপোনালোকক মানে আজিৰ পৰিবেশ মানে আজিৰ আগদিনাখনৰ পৰিবেশটো কেনেকুৱা হৈ আছে আপোনালোকক অলপ দেখাই দিওঁ বুলি মই এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ। আৰু আপোনালোকে দেখিছে আমাৰ কলেজখন কি ধুনীয়াকৈ সজাইছে, পুৰা লাইটিং কৰি পেলাই চবফালে লাইট লাইট লাইট। আৰু এফালে প্ৰেক্টিছ হোৱা জেগাত হৈ আছে মানে পৰহিলে ৰেলী আছে, 24 তাৰিখে ৰেলী আছে আৰু কাইলৈ আছে আমাৰ ছাৰ মেমহঁতৰ নাটক আছে। আৰু এখন হৈছে আমাৰ নগাঁও মহাবিদ্যালয়, এয়া হৈছে আমাৰ প্লেটিনাম জুবলি 5। চাওক চবফালে লাইট 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 কি ধুনীয়া লাগিছে। আৰু মানে এইটো পৰিৱেশটো কেনেকুৱা উৎপাত হৈ আছে নহয় মানে আপোনালোকক মই এতিয়া বুজাব নোৱাৰিম। হৈছে ষ্টেজ, আমাৰ ইয়াৰ ষ্টেজৰ প্ৰিপেৰেশ্যন চলি আছে। আমি একে আগত নাচিম। ঋতু তু ঋতু তু তু ধুনীয়াকৈ আমাৰ ষ্টেজ ৰেডি কৰি আছে আৰু আমি নাচিম এটা অৰ্কেষ্ট্ৰা মানে। আৰু মানে আমি এতিয়া ষ্টেজত উঠি পেলাই কোন ক'ত ৰ'ব সেয়া মানে নাচিম। এয়া মানে ডিছকাশ্যন চলি আছে, নাচাৰ মানে বুজাই আছে ক'ত কোন ৰ'ব। এইবিলাক আৰু এয়া কোন ক'ত ৰ'ব ডিচাইড কৰি আছে। য়েছ চবফালে এতিয়া চলি আছে পুৰা একদম ফটোশ্বুট, লাইটিঙৰ মাজে মাজে ফটোশ্বুট চলি আছে। ফালে মানে একদম প্ৰিপেৰেশ্যন চলি আছে। আৰু এইফালে ইয়াত হ'ব মানে ফেশ্বন ডিজাইনিঙৰ যিটো ডিপাৰ্টমেণ্ট আছে তাত মানে সেইখিনি ষ্টুডেণ্টে মানে নিজৰখিনি ৰিপ্ৰেজেণ্ট কৰিব। ইয়াত ফালে হৈছে এয়া এইফালে কোন ৰখি আছে এয়া চাবলৈ আহিছে। আৰু গুড আফটাৰনুন এভৰিৱান। আৰু আজি হৈছে 23 ডিচেম্বৰ, অৰ্থাৎ আজি আমাৰ কলেজত মহাৰাজত জয়ন্তীৰ সামৰণিৰ প্ৰথমটো দিন। আৰু এয়া মই ধুনীয়াকৈ ওলাই মেলি লৈছোঁ আৰু চিম্পুলকৈ ওলাইছোঁ। নীলা ৰিহা এখন পিন্ধিছোঁ আৰু মুগা মেখেলা আৰু ব্লাউজটো মানে এনেকৈ কণ্ট্ৰাষ্ট কৰি পেলাই মিলাই পেলাই ধুনীয়াকৈ ওলাইছোঁ। আধা দি মোৰ ওলাই হৈছে আৰু মই যাম এতিয়া মানে কলেজত। এতিয়া মিটিং হ'ব মানে প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল আৰু আমাৰ শিক্ষাগুৰুসকলৰ লগত মানে ছাৰহঁতসকলৰ অনুষ্ঠানসমূহ হৈছে নাচ হ'ব আৰু গান হ'ব। আৰু আমাৰ ছাৰ আৰু মেমসকলে সকলো মিলি পেলাই এখন নাটক কৰিবলৈ ফুকন। আৰু সেয়া মই এতিয়া ওলাইছোঁ ধুনীয়াকৈ যাওঁ আপোনালোকক আজি আমাৰ কলেজত কেনেকৈ কি হয়, দিনটো কেনেদৰে আমি পাৰ হয় আমাৰ প্ৰথমটো দিন মহাৰাজত জয়ন্তীৰ সামৰণিৰ। সেয়া তেনেহ'লে দেখুৱাম, আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকিব আৰু স্কিপ নকৰিব। আৰু যিসকল নগাঁও কলেজৰ আছে সকলোতো আহিবই আৰু যিসকলে নাহে সেইসকলে মোৰ ভিডিঅ'টোৰ দ্বাৰা যাতে চাই, সেইটোৱে। আৰু তেন্তে এতিয়া ব'লক আমি কলেজ যাওঁ। আৰু গাইজ এয়া আহি পেলাই মই পালোহি এতিয়া কলেজ। আৰু কলেজৰ আপোনালোকে দেখিব পাৰিছে বহুত মানে একদম সফল মাখল পৰিৱেশ হৈ আছে, চবফালে একদম ফটোশ্বুট চলি আছে। আৰু মানে গোটেই কলেজখন পূৰা একদম কাৰ্পেট 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 আৰু চবৰে মানে একদম ফটো উঠাত উৎপাত লাগিছে। এয়া ছাৰ মেমহঁতে ফটোশ্বুট কৰি আছে একদম পূৰা। আৰু চবফালে খালি ফটো জ'ন আৰু যোনে যেনেকৈ পাৰিছে তেনেকৈ উঠিছে। আৰু চবেই চাদৰ মেখেলা পিন্ধি আহিছে আজি, মানে চবেই ট্ৰেডিশ্যনেলেই হৈ আহিছে আৰু বেছিভাগ সেয়াই বহুত ধুনীয়া লাগিছে। আৰু গাইজ এয়া দেখিছে চবফালে ফটোশ্বুট চলি আছে। আৰু এইফালেতো এয়া চেল্ফি জ'ন বনায়ে দিছে, তাতো পূৰা ফটোশ্বুট চলি আছে। আৰু এইফালে এয়া ধুনীয়াকৈ NC বনাই দিছে, এইফালে উঠিছে মানে চবফালে উৎপাত আৰু উৎপাত। আৰু কেনেকুৱা লাগিছে তোমালোকৰ আজি প্লেটিনাম জুবলি? চবে একদম ষ্টাইল কৰি আহিছে পূৰা আজি। অৰণ্য
কেনেকুৱা ফিলিংছ? বহুত ভাল লাগিছে আজি অকলমখন পৰিৱেশ বহুত ভাল লাগিছে আজি কাইলৈ পুৰা এনজয় কৰিম তহঁতৰ মাথা চলি আছে এক্সিবিশ্যন সুন্দৰীহঁত ওলাওঁতে এতিয়াহে পাইছেহি আহি পেলাই মেকআপ চাওক সিহঁতৰ এইফালে চাওক ফাটিয়ে গ'লগৈ অলপ টাইমৰ পাছতে আমাৰ চব প্ৰগ্ৰামবিলাক ষ্টাৰ্ট হ'ব একদম এয়া পূৰা প্ৰিপেৰেশ্যন চলি আছে এয়া আমাৰ ষ্টেজ ৰেডি জঞ্জালবোৰ দূৰ কৰিবৰ বাবে আপোনালোকৰ মৰম আৰু স্নেহবোৰ আবদ্ধ কৰি ৰাখিবৰ বাবে আজিৰ বিয়লিৰ সময়খিনি সকলোৱে একেলগে অকণমান হাঁহিবৰ বাবে অকণমান আনন্দ আৰু গাইজ এতিয়া বাজিছে 4টা আৰু এতিয়া আমাৰ মানে কালচাৰেল প্ৰগ্ৰামখিনি ষ্টাৰ্ট হ'ব নাচ হ'ব নাটক হ'ব তাৰপিছত গান চান হ'ব দেখাই থাকিম আৰু চাই থাকক আপোনালোকে আৰু গাইজ এতিয়া মানে আমাৰ নাটক হ'ব ছাৰহঁতৰ আৰু তাকে আমি চাবলৈ এতিয়া অডিটৰিয়ামত বহি আছোঁ চবেই আহিলে मैं भी दे दूँगी लेकिन वो फोटो कन्फ्यूज है ना वो फोटो सा फोटोग्राफी আছিল 1960 চন What is the first year? Exercise. যিটো দেখিলা সেইটো এক্সাৰসাইজ কৰিব লাগিব সাধনা কৰিব লাগিব
Remain नहीं sir. रमन ने तो हाथी बजारे बंदूक खेल दिखाए मैं अली कार नाच यादें दिखा আমাৰ এতিয়া নাটক ষ্টাৰ্ট হ'ব নগাঁও মহাবিদ্যালয়ৰ অধ্যাপক ডক্টৰ ভূপেন
আৰু গাইছ এতিয়া বাজিব হ'ল 9টা আমি এতিয়ালৈকে ঘৰত যাবই পৰা নাই মানে প্ৰগ্ৰাম হৈয়ে আছে টিউচন বেক টু বেক আৰু এয়া চেল্ফিজনো এতিয়ালৈকে মানে ফটোশ্বুট চলিয়ে আছে কি কৰি আছে এটা কৈ দিয়া আৰু এয়া আমাৰ দা ফটোগ্ৰাফাৰ হাঁহিটা মাৰি দে আৰু এয়া কাইলৈ ৰেলীত পাৰ্ট ল'ব গতিকে একদম দাড়ি চাৰি কাটি আজৰি আৰু এতিয়া আমিও ঘৰলৈ যাম আৰু প্ৰগ্ৰাম হৈয়ে আছে কিছু গৈছে আৰু কালি ৰাতিপুৱা সোনকালে আহিব লাগিব যিহেতু ৰেলী কথা আছে আমাৰ 9টাত মানে ৰেলী হ'বই আৰু তাৰপিছত আৰু প্ৰগ্ৰাম আছে আৰু কাইলৈ আমাৰো প্ৰগ্ৰাম আছে আপোনালোকক দেখুৱাম দেখাই হ'ব ভিডিঅ'টো ৰেলীৰ কাৰণে প্ৰিপেৰেশ্যন চলি আছে একদম ঠেলা চেলা আনি প্ৰজ্ঞান বেলেগ বিজি আৰু এইবিলাক ঠেলা ৰেডি কৰি আছে ৰেলীৰ কাৰণে ইমান দিনৰ পৰা উৎপাত আৰু দুদিনত শেষ হৈ যাব মানে বহুত বেয়া লাগিব তাৰপিছত কলেজখনলৈ আহি পেলাই মানে খালী লাগিব এইকেইদিন বহুত বেছি উৎপাত ঠাণ্ডা বহুত ঠাণ্ডা
আজি ভিডিঅ'টো ইয়াতে সামৰোঁ আৰু মই ঘৰলৈ যাওঁ মানে আৰু বহুত ভাগৰ লাগিছে আৰু 9টা বাজি অলৰেডি গ'ল আৰু যিহেতু কাইলৈও আৰু অনুষ্ঠান আছে বহুত অনুষ্ঠান আছে কাইলৈ আহিব কাইলৈ আৰু আমাৰ প্ৰগ্ৰাম আছে মই কৈছোঁৱে গতিকে কাইলৈ আৰু উৎপাত হ'ব আৰু এনজয় কৰিব আছে এতিয়া মানে বহুত ভাগৰ লাগিছে তাকে ঘৰলৈ যাওঁ আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যিসকলে এনচিয়ান আছে সকলোৱে যাতে ভিডিঅ'টোত মৰম দিয়ে আৰু সকলোৱে এটা কমেণ্ট কৰিব তেন্তে আজিলৈ আহিছোঁ ডে 2টো আপোনালোকক দেখুৱাম আৰু কাইলৈ ধুনীয়াকৈ